হাতীতে মাৰিলে না কি? অঁ আহক মই আহি আছোঁ বৰ্তমান ডিউটিলৈ। মোৰ মাইক লগোৱা নাই, কেমেৰাটোত আৱাজটো ভালকৈ অহা নাই, সোনকালে ল'ব লাগিব মাইক এটা। মাতটো ধৰিব পৰা নাই চাগে ভালকৈ, ৰেকৰ্ড হোৱা নাই আৱাজটো ভালকৈ। ৰাস্তাটো বহুত বেয়া, এইটো জানো কেতিয়া বনাব, এনেকৈ আহি আছোঁ আৰু। বৰষুণ দিছে, হালত বেয়া হৈ গৈছে ৰাস্তাটোৰ কাৰণে। ৰ'দ দিলে অলপ শুকাই ৰাস্তাটো, বৰষুণ দিলে একদম কি ক'ম আৰু, খোজকাঢ়ি যাবলৈ দিগদাৰ হৈ যায় এইটো ৰাস্তা, ইমানেই বেয়া। অলপ লেট হৈ গ'ল ডিউটিত। অইনদিনা 6:30 পাই যাম, 6:30 বজাত অফিচত। আজি 7টা বাজিবলৈ হৈ গ'ল। আজি শুই উঠা দেৰি। আচলতে কালি কি হ'ল, মোৰ মোবাইলটো বহুত শ্ল' হৈ আছিলে, তো সেইটো কাৰণে মই কি কৰিলোঁ, মোবাইলটো গোটেই ৰিছেট মাৰি দিলোঁ। ৰিছেট মাৰি দিয়াৰ কাৰণে এলাৰ্মটো গুচি গ'ল, এলাৰ্মটো আঁতৰি গ'ল। তো মই গম নাপালোঁ যে এলাৰ্মটো আছেনে নাই। ৰাতিপুৱা চাইছোঁ নাই, এলাৰ্ম বজা নাই। এবাৰ সাৰ পাই গ'লোঁ 4:30 বজাত। 4:30 বজাত ঘড়ীটো চালোঁ, 4:30 বাজিছে, আৰু অলপ শুই লওঁ। তো চাওঁতে 6:30 বাজি গ'ল, উঠোঁতে 6:30 বাজি গ'ল। তো আধা ঘণ্টাত মই আহিম নে ওলাম নে কি কৰিম, তো সেইটো কাৰণে আজি অলপ লেট হৈ গ'ল। মানুহবোৰ চব খোজকাঢ়ি চাইকেলত গৈছে, বাইক নিবই পৰা নাই। মইহে যেনে তেনে বাইকটো লৈ আহিছোঁ আৰু দেই। আচলতে মোৰ খোজকাঢ়িব মন নাযায়, খোজকাঢ়িব নোৱাৰোৱেই। 2 মিনিট খোজকাঢ়িলে মোৰ ভৰি বিষ হৈ যায়। তো সেইটো কাৰণে মই বাইকখন এৰিব নোৱাৰোঁ, খোজকাঢ়িব নোৱাৰোঁ, বাইকখনো এৰিব নোৱাৰোঁ। ঐ আহ, এতিয়া পাম আৰু মোৰ অফিচ। ঘৰৰ পৰা বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হয় আমাৰ ঘৰৰ পৰা। কিন্তু এই 2 কিলোমিটাৰ খোজকাঢ়োতে মোৰ বাবে বহুত অসম্ভৱ। কিন্তু কাম কৰা মানুহবোৰে খোজকাঢ়ি আহে, 2 কিলোমিটাৰ নালাগে, আপোনাৰ 5 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি আহে মানুহবোৰে। কিন্তু মোৰ সৰুৰ পৰা খোজকঢ়া অভ্যাস নাই, সেইটো কাৰণেই মই নোৱাৰোঁ খোজকাঢ়িব। সেইটো ৰাস্তাত আহি মোৰ বাইকৰ একদম হালত বেয়া হৈ গৈছে। না বাইক ছাৰ্ভিচিং দিছোঁ, না বনাইছোঁ, না কি কৰিছোঁ, অৱস্থা বেয়া একেবাৰে। অকল তেল ভৰাইছোঁ চলাইছোঁ, তেল ভৰাইছোঁ চলাইছোঁ। ৰাস্তাত যিটো ধুবও পৰা নাই বাইকখন। 2 মাহ দিন ধৰি মই বাইকখন ধোৱাই নাই কিজানি। কেতিয়া ধুইছিলোঁ লাষ্ট পাহৰি গ'লোঁ। বৰষুণে দি আছে 2 মাহমানৰ পৰা, কি কৰিম উপায়তো নাই।